ডাঙৰ লোকসকলে সৰু এটা ইনফৰমেশ্যন দিলে আমাৰ কাৰণে হৈ যায় একোটা ডাঙৰ নিউজ। যেনে ধৰক মন্ত্ৰী MLA সকলে সৰু ভাষণত কথা এটা ক'লে আমাৰ কাৰণে এটা ডাঙৰ নিউজ হৈ যাব পাৰে। আৰু এই নিউজ সকলোতকৈ আগত কেনেকৈ পাব, যেনে ধৰক আপুনি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আপুনি কেতিয়া পাব, সঠিক সময়সীমা কেতিয়া, তাৰ বিষয়ে যদি জানিবলৈ বিচাৰে আপুনি তেনেকুৱা মানুহবিলাকৰ ৰিপৰ্টবিলাক পাই থাকিব লাগিব। আৰু তেনেকুৱা ৰিপৰ্ট পাবলৈ হ'লে আপুনি তেওঁলোকৰ টুইটাৰ একাউণ্ট ফ'ল' কৰিব লাগিব। আৰু টুইটাৰ একাউণ্ট খুলিবলৈ আপুনি এণ্ড্ৰইড মোবাইল হওক, আইফোন হওক, যি কি হওক, আপুনি এটা টুইটাৰ একাউণ্ট খুলিব লাগিব। আৰু এই টুইটাৰ একাউণ্টৰ পৰা আপুনি তেওঁলোকক ফ'ল' কৰি ল'ব লাগিব। যেনে ধৰক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ বিষয়ে বহুতো ভুৱা বাতৰি প্ৰচাৰ হৈ আছে। কিছুমানে কৈ আছে আজি দিব, কালি দিব, পৰহি দিব, কিছুমানে কৈ আছে 3টাত দিব, 4টাত দিব। আপুনি যদি সঠিক নিউজ পাবলৈ বিচাৰে তেনেহ'লে আপুনি এটা টুইটাৰ একাউণ্ট খুলি ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আপুনি ফ'ল' কৰি থৈ দিয়ক। আপুনি সকলোতকৈ আগতে নিউজ পাবই টুইটাৰত। আৰু যদি আপুনি বিচাৰে এই ইউটিউব চেনেলটোৰ পৰা আপুনি নিউজ পাবলৈ সকলোতকৈ আগত, তেনেহ'লে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু বেল আইকনটো আপুনি অল নটিফিকেশ্যনত ছেট কৰি থৈ দিয়ক। ধন্যবাদ।